এই নপুংসক বিধায়কসকলে ভূপেন বৰাক বাধ্য কৰাব নোৱাৰিলে অন্তত এটা স্পষ্টীকৰণ দিয়ক, এইটো ভুল হৈছে। তেওঁলোকে এটা স্পষ্টীকৰণ দিব নোৱাৰিলে। অজয় ফুকনৰ কথা ক'লে তেওঁ চিনেমাৰ ডাইলগ মাৰিছে, আৰে অজয় ফুকন তোমালোকৰ মুখপাত্ৰ। গোটেই ৰাজ্যবাসীৰ লগতে বিশেষকৈ চৰ চাপৰিবাসী মুছলমান সমাজক আহ্বান জনাওঁ যে বাল্য বিবাহ আমাৰ কাৰণে এটা সামাজিক ব্যাধি। এই ব্যাধিৰ পৰা যেতিয়ালৈ মুছলমান সমাজ পৰিত্ৰাণ নাপাব তেতিয়ালৈ মুছলমান সমাজৰ উত্তৰণ নহ'ব। সেইকাৰণে সকলোৱে আমাৰ ছোৱালীবোৰক লিখা পঢ়াৰ কাৰণে গুৰুত্ব দিব লাগে, বাল্য বিবাহ ৰোধ কৰিব লাগে, তেতিয়াহে এই সমাজৰ উত্তৰণ ঘটিব। ৰাজনীতি নকওঁ নেকি আৰু ক'লে কোৱা। কেইদিনমান আগতে ভূপেন বৰাই কৈছে যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট, এই সম্পৰ্কে আপুনি কি ক'ব? ভূপেন বৰাকে আপোনালোকে প্ৰশ্ন কৰক যে হিমন্ত বিশ্ব শৰ্মাৰ মই এজেণ্ট আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই মোক জেলত ৰাখিলে, নহয় জানো? আৰু আপোনালোকে ভূপেন বৰাক প্ৰশ্ন কৰক যে তেওঁ ৰাজ্যসভাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত তেওঁ যে একেবাৰে তৰ্জন গৰ্জন কৰি দিল্লীলৈ গ'ল যে তেওঁলোকৰ যিকেইটাই ক্ৰছ ভোটিং কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। ভূপেন বৰা কি ব্যৱস্থা ল'লে আজিলৈ? যিসকল MLA মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে কংগ্ৰেছৰ প্ৰায় 17জন মানে ক্ৰছ ভোটিং কৰিছে। সেই 17জনৰ বিৰুদ্ধে আজিলৈ কিয় ব্যৱস্থা লোৱা নহ'ল? ব্যৱস্থা লোৱা নাই এইকাৰণেই কাৰণ ভূপেন বৰা নিজেই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। আৰু অজয় ফুকনে কেইদিনমান আগতে এটা মন্তব্য কৰিছিল যে বৰপেটাৰ মুছলমানসকল বাংলাদেশী। এইটো কংগ্ৰেছৰ এইটো চৰিত্ৰ। তেওঁলোকে মিয়াৰ ভোট লাগে কিন্তু মিয়াক কেতিয়াও তেওঁলোকে মৰ্যাদা দিব নোখোজে, তেওঁলোকৰ অধিকাৰ দিব নোখোজে। আৰু কংগ্ৰেছৰ এই ভূপেন বৰা ডাঙৰীয়াহঁতৰ এই নীতিকে সৰগত কৰি অজয় ফুকন ডাঙৰীয়াই তেনেকুৱা এটা তাচ্ছিল্যসূচক মন্তব্য দিবলৈ সাহস পালে। আৰু মই আশ্চৰ্য হৈছোঁ ইয়াৰ পিছত মোৰ শব্দবোৰ অলপ বেয়াকৈ ওলায়, এই নপুংসক বিধায়কসকলে ভূপেন বৰাক বাধ্য কৰাব নোৱাৰিলে অন্তত এটা স্পষ্টীকৰণ দিয়ক, এইটো ভুল হৈছে। তেওঁলোকে এটা স্পষ্টীকৰণ দিব নোৱাৰিলে। অজয় ফুকনৰ কথা ক'লে তেওঁ চিনেমাৰ ডাইলগ মাৰিছে, আৰে অজয় ফুকন তোমালোকৰ মুখপাত্ৰ। তেওঁ প্ৰেছৰ আগত চিনেমাৰ ডাইলগ মাৰিলে নেকি তোমালোকৰ মুখপাত্ৰই? ভূপেন বৰা আমাৰ সংখ্যালঘু সমাজে অনুধাৱন কৰিব পাৰিব লাগে যে ভূপেন বৰাহঁতৰ মানসিকতা কেনেকুৱা মুছলমানৰ প্ৰতি। তেওঁলোকে ইমান দিন নেলি কংগ্ৰেছৰ আহ্বানত মানুহখিনিয়ে নেলিত ভোট দিব গৈছিলে। তাত প্ৰায় 10,000 মানুহ নৃশংসভাৱে হত্যা কৰা হ'ল। পৰৱৰ্তী সময়ত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত চৰকাৰ হ'ল, কিয় তেওঁলোকক ন্যায় দিয়া নহ'ল? তাৰপিছতো 15 বছৰ কংগ্ৰেছ শাসনত থাকিলে, কিয় তেওঁলোকক ন্যায় দিয়া নহ'ল? চাউল খোৱা, বাঁহবাৰী 2014 চনত নৰসিংবাৰীত যিটো নৃশংস হত্যাকাণ্ড হৈছিলে, চৰকাৰ কাৰ আছিলে? কংগ্ৰেছৰ চৰকাৰ আছিলে। তেওঁলোকে নিজৰ গাত চিকুটি চাওক, তেওঁলোকে কৰা পাপৰ ফল, এই যে সংখ্যালঘু সমাজৰ প্ৰতি কৰা অত্যাচাৰ তাৰ ফল ভোগ কৰিছে তেওঁলোকে। আৰু মুছলমান সমাজ জাগ্ৰত হ'ব লাগে, কোন আচলতে মিত্ৰ কোন আচলতে শত্ৰু এইটো নিৰ্ণয় কৰিব লাগে মুছলমান সমাজে। যিমান সোনকালে মুছলমান সমাজে এই কথা উপলব্ধি কৰিব পাৰিব যে মুনাফিকতকৈ মুনাফিক বেছি ডেঞ্জাৰাছ, মুনাফিক বেছি ডাঙৰ শত্ৰু, তেতিয়ালৈ মুছলমান সমাজে উত্তৰণ নহ'ব, মুছলমান সমাজৰ ভাল নহ'ব। মুছলমান সমাজে তেওঁলোকৰ ৰাজনৈতিক মিত্ৰ আৰু শত্ৰু চিনাক্ত কৰিব পাৰিব লাগিব। কোনে গোপনে তৰোৱাল লৈ ফুৰি আমাক কাটিবলৈ চেষ্টা কৰে, সেই শত্ৰুক চিনাক্ত কৰিব পাৰিব লাগিব। আৰু কেইদিনমান আগতে আৰু এটা কথা ভূপেন বৰাই কৈছিল যে যিটো মিয়া মিউজিয়াম সম্পৰ্কে এটা কথা ওলাইছিল, সেইটোত বোলে আপুনি মিয়া মিউজিয়ামৰ এটা খলনায়ক বুলি কৈছে, সেই সম্পৰ্কে কি ক'ব আপুনি? মিয়া মিউজিয়াম প্ৰতিপাদ্য বিষয় নহয়। মই ভূপেন বৰাক প্ৰশ্ন কৰিছোঁ
যে মিয়া জনগোষ্ঠীৰ মানুহখিনি অসমীয়া হয়নে নহয় আপোনালোকে ধৰ্ম নিৰপেক্ষ বুলি জহাই ফুৰে এই মানুহখিনিক অসমীয়া বুলি স্বীকৃতি দিবলৈ আপোনালোকৰ দলৰ কি অসুবিধা আছে মই অসম সাহিত্য সভাকো প্ৰশ্ন কৰিছোঁ অসম চৰকাৰকো প্ৰশ্ন কৰিছোঁ কিন্তু ভূপেন বৰাক মই প্ৰশ্ন কৰিছোঁ যে মিয়া জনগোষ্ঠীৰ মানুহখিনি অসমীয়া হয়নে নহয় আপোনালোকৰ চৰকাৰ আহিলে এই মিয়া মানুহখিনিক তেওঁলোকৰ ন্যায় দিয়া হ'বনে নাই তেওঁলোকক অসমীয়া হিচাপে স্বীকৃতি তেওঁলোকৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য আপোনালোকে পালন কৰিব নাই এই কথা স্পষ্ট কৰক আজিলৈ তেওঁলোকে স্পষ্ট কৰিব পৰা নাই এইটো মুনাফিকি চৰিত্ৰ আৰু সংখ্যালঘু সমাজে এই মুনাফিকসকলক যিমান সোনকালে চিনি পাব ইমানেই সত্য আৰু নিৰপেক্ষ আপোচবিহীন আৰু অপ্ৰতিৰোধ্য সত্যৰ সন্ধানত আমাৰ অবিৰত যাত্ৰা আপোনালোকে চাই আছে ফাষ্ট নিউজ আসাম।